এই বন্ধু বান্ধৱীসকল আজি আকৌ কিনো বনালোঁ তাকে অকণমান দেখুৱাওঁ বুলি ভিডিঅ'টো কৰিলোঁ। ইয়াত বন্ধাকবি, গাজৰ, ৰঙালাও, আলু আছে। পাঁচফোৰণ দিছোঁ আৰু এইখিনিতে আদা নহৰু অকণমান থেতেলিয়াই দি দিলোঁ। আৰু ইয়াত যিমানখিনি জলকীয়া দিছোঁ গোটেইখিনি মোৰ মানুহজনক খুৱাম। মানুহজনে বহুত জ্বলা কথা কয় আৰু জলকীয়াই আনি থৈ দিছে। 2 কেজিমান আনিলে নেকি 2-3 দিনৰ ভিতৰত। আনিবলৈ মই মানা কৰিছোঁ যে নালাগে ইমান জলকীয়া আনিবলৈ, আনিলে সেইকাৰণে জলকীয়াকৈ খুৱাম। একদম বহুত আৰু জ্বলাও কথা কয়। অনবৰতে একদম জলকীয়া দি থাকে মুখত, খালি মোৰ গাটো জলকীয়া ঘূৰি থাকে। সেইকাৰণে ভাবিছোঁ আজি জলকীয়াকৈ খুৱাম। যিমান আছে শুকান জলকীয়া, কেঁচা জলকীয়া, ভাবিছিলোঁ গোলমৰিচো অকণ দিহে দিওঁ নেকি, তাৰপিছত নিদিলোঁ আৰু মোৰ হৈয়ে গ'ল ভাজিখন।